নমস্কাৰ আমাৰ প্ৰত্যেকৰে আজিকালি এটা সোশ্যাল মিডিয়া একাউণ্ট থাকে লাগিলে ফেসবুক হওক ইনষ্টাগ্ৰাম হওক হোৱাটছআপ হওক এইবিলাকটো আমাৰ মানে ডেইলি নচোৱাকৈ আমি থাকিবই নোৱাৰোঁ কিন্তু এইবোৰৰ বিষয়ে এইবিলাকে কেনেকৈ কাম কৰে ইহঁতে আমাৰ ডাটাবিলাক কিবা কৰে নেকি আমাৰ সাইকোলজিত কিবা ইম্পেক্ট পেলাইছে নেকি সেইবিলাক কথা জানিবলৈ এখন ডকুমেণ্টাৰী চোৱাটো যথেষ্ট প্ৰয়োজন আৰু সেইখন যোৱা দুদিনমান আগত ৰিলিজ হৈছে আৰু সেইখনৰ নাম হৈছে এটা সোশ্যাল ডিলেমা গতিকে সেই ডকুমেণ্টাৰীখনত কি কথা আছে সেই বিষয়ে আজি পাতিবলৈ লৈছোঁ আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমৰ পৰা চাই আছে তেতিয়াহ'লে দেখিব যে মোৰ ফাৰ্ষ্ট ভিডিঅ'টোৱে আছিল যেটো এডিটিং কোৱালিটিও যথেষ্ট বেয়া কিন্তু ফাৰ্ষ্ট ভিডিঅ'টোৱে মই কৰিছিলোঁ এআইৰ ওপৰত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত যে মানৱ সভ্যতা আৰ্টিফিচিয়েল ইন্টেলিজেন্সে ধ্বংস কৰিব পাৰে নেকি তেনেকুৱা টাইপৰ এটা কন্টেন্ট আছিল কিন্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্সে অলৰেডি আমাৰ লাইফ বহুখিনি কন্ট্ৰোল কৰিছে সেই কথাটোৱে এই নতুন ডকুমেণ্টাৰীখন যিখন দ্য সোশ্যাল ডিলেমা সেইখনত যথেষ্ট ধুনীয়াকৈ বুজোৱা আছে সেইখনত সোশ্যাল মিডিয়া ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত বিভিন্ন ডেভেলপাৰসকলৰ মাজৰ পৰা কেইজনমান ওলাই আহিছে আৰু তেওঁলোকে এই ইণ্ডাষ্ট্ৰিটোত কেনেকুৱা ধৰণৰ চলি আছে সেইটোৱে আমাৰ সমাজখনক কি ধৰণে প্ৰভাৱ পেলাইছে আমাৰ ইণ্ডিভিজুৱেলিটিক কি ধৰণে প্ৰভাৱ পেলাইছে সেইটোৰ ওপৰত আলোচনা কৰিছে আৰু সোশ্যাল মিডিয়া একাউণ্ট থকা প্ৰত্যেকে এই ডকুমেণ্টাৰীখন চোৱা প্ৰয়োজন এতিয়া আপুনি যদি নিজৰ ফেসবুক বা ইনষ্টাগ্ৰাম একাউণ্টটো চাই আপুনি তাত যিবিলাক এড দেখে সেইবিলাক দেখিব যে আপোনাৰ কিছুমান আপোনাৰ যিবোৰ কথা সাৰ্চ কৰিছিলে যিবোৰ কথা আপুনি বিচাৰে আপোনাৰ ইন্টাৰেষ্টৰ লগত মিলাই এডে দেখিব সেইটো আমি এনেকৈ ভাবিব পাৰোঁ যে সেইবিলাক আমাৰ প্ৰয়োজন সাপেক্ষে এড দেখাইছে সেইটো ভাল কথা কিন্তু সেই একেটা কথাই আমাৰ বেকফায়াৰো কৰে কেতিয়াবা কেনেকৈ এই সোশ্যাল মিডিয়াৰ যেটো টেকনলজি সিহঁতৰ মেইন কথাটো হৈছে যে আমাক এড দেখায় আৰু সেই এডৰ পৰা পইচা লয় যেহেতু আমি সিহঁতক প্লেটফৰ্মটো ইউজৰ কাৰণে কোনো ধৰণৰ পইচা নিদিওঁ গতিকে সিহঁতৰ মেইন সোৰ্স অফ ইনকামটো হৈছে এডভাৰটাইজাৰ আৰু সিহঁতৰ এনেকুৱা এটা পাৰফেক্ট মডেল আছে যে কোন মানুহে কি ইন্টাৰেষ্ট আছে কাৰ কেনেকুৱা ধৰণৰ ইন্টাৰেষ্ট এটা কমপ্লিট প্ৰফাইল সিহঁতৰ ওচৰত থাকে গতিকে এজন মানুহৰ যিটো প্ৰয়োজন বা যিটো তেওঁৰ ইন্টাৰেষ্ট তেনেকুৱা ধৰণৰ এডে দেখা পায় তেওঁ প্ৰত্যেকজন মানুহৰ নিউজ ফিড বেলেগ প্ৰত্যেকজন মানুহৰ এডভাৰটাইজমেণ্টটো বেলেগ হ'ব কিন্তু সেই একেটা কথা এখন ডেমক্ৰেচিৰ কাৰণে যথেষ্ট ভয়ানক কিয়নো যদি এখন অথৰিটেৰিয়ান গভৰ্ণমেণ্ট থাকে তেতিয়াহ'লে সেই ডাটাখিনি ব্যৱহাৰ কৰিব পাৰে ইলেকশ্যনৰ সময়ত আপোনাক ইন্টাৰেষ্টৰ সাপেক্ষে এড দেখাব পাৰে সেই ইন্টাৰেষ্টৰ আপোনাৰ ইন্টাৰেষ্টৰ লগত মিলা ভিডিঅ' দেখাব পাৰে তাৰ ফলত কি হ'ব আপোনাৰ এটা পাৰ্টিকুলাৰ পলিটিকেল আইডিঅলজিৰ প্ৰতি আপোনাৰ ইচ্ছা মনটো ঢাল খাব আৰু ইটোৰ প্ৰতি মানে বিদ্বেষ আহিব সেইটো হৈছে কাৰণে কি হৈছে আজিকালি আমাৰ সমাজখন বহুত মানে বিভক্ত হৈ গৈছে তাত আমেৰিকাৰ এজন সিনেটৰে এটা ধুনীয়া কথা কয় যে আমি এনেকুৱা এখন দেশ য'ত আমি ইজনে সিজনৰ লগত বন্ধুত্ব কৰিব বাদ দিছোঁ আমি ইজনে সিজনে কথা পাতিবলৈ বাদ দিছোঁ কাৰণ ইয়াৰ আগৰটো ইলেকশ্যনত তেওঁলোকে ইটো পাৰ্টিক ভোট দিছে আমেৰিকাততো দুটাই পাৰ্টি আছে গতিকে কিন্তু সেই কথাটো আমাৰ আজিকালি প্ৰত্যেক জেগাতে প্ৰযোজ্য হৈ পৰিছে বিভিন্ন ধৰণৰ কথাৰ নামত সমাজখন ইমান বেছি বিভক্ত হৈ পৰিছে যে প্ৰয়োজনীয় কথাবোৰত মাত মাতিবলৈ মানুহে গোট নাখায় মানুহবিলাক সৰু গোটত বিভক্ত প্ৰত্যেকৰে নিজস্ব কিবা এটা কথা আছে গতিকে এনেকুৱা ধৰণৰ যেতিয়া মানুহবিলাক বিভক্ত হৈ থাকে যেদৰে ব্ৰিটিছৰ সময়ত ডিভাইড এণ্ড ৰুল পলিচি আছিলে এনেকৈ মানুহবিলাক যেতিয়া বিভক্ত হৈ থাকে তেতিয়াহ'লে সমাজৰ যিবোৰ বেয়া কথা আছে সেইবিলাকৰ এগেইনষ্টত এটা সমূহীয়া মাত ওলাব নোৱাৰে যেটোত সোশ্যাল মিডিয়া যথেষ্ট মানে প্ৰভাৱ পেলাইছে আৰু দ্বিতীয়তে এটা কথা যে তাত আজিকালি সোশ্যাল মিডিয়া অহাৰ পৰা কি হৈছে আমাৰ ফেক নিউজবিলাক যথেষ্ট স্পীডত বিয়পে তদুপৰি আমাৰ যিবিলাক এতিয়াও কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে কনস্পিৰেচি থিয়ৰিবিলাক যেনে ধৰক পৃথিৱীখন ঘূৰণীয়া নহয় পৃথিৱীখন ফ্লেট যিটো কথা ইমান বছৰ আগতে প্ৰমাণিত হৈ গৈছে যে পৃথিৱীখন ঘূৰণীয়া সেই কথাটোৰ এগেইনষ্টত এটা কিছুমানে কনস্পিৰেচি বুলি উলিয়াই যে পৃথিৱীখন ফ্লেট আৰু আচৰিত ধৰণে সেই পৃথিৱীৰ ফ্লেট বুলি কোৱা যিটো ভিডিঅ' সেইটোতো নিয়মমতে ইউটিউবে ডাউন কৰি দিব লাগে বা সোশ্যাল মিডিয়া ছাইটবিলাকে ডাউন কৰি দিব লাগে কিয়নো সেইটো ফেক নিউজ এটা বিয়পাইছে কিন্তু সেই মিছা ভিডিঅ'টো তেওঁলোকে ৰিকমেণ্ড কৰে বেছড অন মানুহৰ ইণ্টাৰেষ্ট মানুহৰ কেনেকুৱা ধৰণৰ কোনোবা মানুহে যদি তেনেকুৱা ধৰণৰ কনস্পিৰেচি থিয়ৰি ভাল পায় তেতিয়াহ'লে তেওঁলোকক সেই ফেক নিউজ হ'লেও সেইটো দেখায় গতিকে মানে মানুহৰ ইণ্টাৰেষ্টৰ ওপৰতে গোটেইখিনি কাৰ কি ইণ্টাৰেষ্ট তাত ফেক নিউজ বা কোনটো সঁচা তথ্য সেইটো ডিভাইড কৰাটো যথেষ্ট মানে টান হৈ পৰিছে আজিৰ দিনত সোশ্যাল মিডিয়াৰ দিনত তদুপৰি তাত এটা কথা কৈছে কেনেদৰে এই সোশ্যাল মিডিয়াবিলাক যথেষ্ট এডিক্টিভ উদাহৰণস্বৰূপে নটিফিকেশ্যনবিলাক আমাৰ যেতিয়া নটিফিকেশ্যন কিবা এটা আহে যদি আমাৰ নটিফিকেশ্যন ছেটিংছত গৈ বন্ধ কৰি থোৱা নাথাকে তেতিয়া যদি নটিফিকেশ্যন আহে আমি ক্লিক নকৰাকৈ থাকিবই নোৱাৰোঁ
আৰু সিহঁতেও এনেকুৱা এটা বুদ্ধি কৰে যে ছ'চিয়েল ছাইটবিলাকে যে ন'টিফিকেশ্যনত আপোনাক যদি কোনোবা এজনে টেগ কৰিছে সেই টেগ কৰা ফটোখন ন'টিফিকেশ্যনৰ লগত দেখাই নিদিয়ে। গতিকে কোনোবাই আপোনাক টেগ কৰাৰ ন'টিফিকেশ্যন এটা যেতিয়া আহিব, অভিয়াছলি আমি চাবলৈ বিচাৰিম কোনে আমাক টেগ কৰিছে। তেতিয়াহ'লে আমি এইটো টিপিবই লাগিব, আৰু এবাৰ যেতিয়া টিপিম আমি মিনিমাম 10 মিনিট পাছ নকৰাকৈতো ওলাই আহিবই নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ কথা, মানে এই যিমানবিলাক ছ'চিয়েল মিডিয়া ছাইট আছে প্ৰত্যেকে বিচাৰে যিটো দৰ্শকৰ এংগেজমেণ্ট। তাৰ মানে এজন ব্যৱহাৰকাৰীয়ে যিমান সময় সিহঁতৰ প্লেটফৰ্মত ব্যৱহাৰ কৰিব সিমানে সিহঁতৰ ওচৰত তেওঁ মানুহজনক এড দেখুৱাৰ সময়টোও বাঢ়িব, আৰু যিমানে এডভাৰটাইজ দেখাব সিমানে সিহঁতে পইচা পাব। গতিকে সেইটো কাৰণে সিহঁতে এনেকুৱাকৈ বনায় যে এইটো এটা এডিক্টিভ হৈ যায়। আমাৰ হিউমেন চাইক'লজি এনেকুৱা যে আমি কি হয়, আমি আনৰ লাইক কমেণ্ট এইবিলাক দেখি থাকিলে মানে কি হয়, আমি অভিয়াছলি আমাৰ এটা ভাল ফিলিং আহে, কিন্তু সেইটো লং টাইম ফিলিং নহয়, সেইটো এটা টেম্পৰেৰী ফিলিং। এবাৰ যেতিয়া আমি ইমানখিনি লাইক পালোঁ, নেক্সট টাইম আমি বিচাৰোঁ যে ইয়াতকৈ বেছি পাম, তাতকৈ যদি কম পাওঁ আমাৰ বেয়া লাগি যায়। এনেকুৱা ধৰণৰ বহুত কথা আছে চাইক'লজিকেলি। গতিকে ছ'চিয়েল মিডিয়াটো এনেকুৱা মানে আমি একে আষাৰে তাক বেয়া বুলিও কৈ দিব নোৱাৰোঁ, একে আষাৰে তাক ভাল বুলিও কৈ দিব নোৱাৰোঁ। কিন্তু এই কনভাৰ্চেশ্যনটো, এই কথোপকথনবিলাক যে ছ'চিয়েল মিডিয়াৰ এইবিলাক দিশো আছে, সেইবিলাক মানুহৰ মাজত আহিব লাগে, মানুহে পাতিব লাগে যে কেৱল ই ভালেই কৰি থকা নাই সমাজখনক, কেৱল ই আমাক কানেক্টেই কৰি থকা নাই, এইবিলাক কথাও আনিছে, ই ফেক নিউজো বিয়পাইছে, এই সমাজখনক বিভিন্ন ভাগত বিভক্ত কৰি দিছে। আজিকালি এনেকুৱা হৈ গৈছে যে মানে নিজৰ মতটো প্ৰকাশ কৰিলে কাৰোবাক অফেণ্ড কৰিবই, আৰু সেইজনে আহি আপোনাক কিবা বেয়া কমেণ্ট এটা দিবই। ইমান বেছি পলাৰাইজেশ্যন কিয়, মানে সেই কথাটো ভালদৰে বুজি পাবলৈ এই ডকুমেণ্টাৰীখন মানে চোৱাটো অত্যন্ত প্ৰয়োজনীয়। নেটফ্লিক্সত আছে এইখন, নামটো হৈছে দ্য ছ'চিয়েল ডিলেমা। ছ'চিয়েল মিডিয়া একাউণ্ট থকা প্ৰত্যেকে এইটো চোৱাটো প্ৰয়োজন, আৰু যিসকলে নতুনকৈ ব্যৱহাৰ কৰিবলৈ শিকিছে সেইসকলৰ কাৰণে এইটো অতি প্ৰয়োজন। যিসকলে নতুনকৈ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ শিকিছে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক বা অন্যান্য হওক, তেওঁলোকে এইটো অতি গুৰুত্বপূৰ্ণভাৱে জনাটো প্ৰয়োজন যে তাত থকা প্ৰত্যেকটো কথা সঁচা নহয়। তাত যিকোনো এটা ইনফৰ্মেশ্যন পোৱাৰ পাছত বহুতবাৰ চেক কৰি নিজৰ বিবেচনা শক্তি চোৱাৰ উপৰিও গুগলত পুনৰ চাৰ্চ কৰি বিভিন্ন উৎসৰ পৰা তথ্য আহৰণ কৰাৰ পাছতহে আমি নিশ্চিত হ'ব লাগে যে এইটো তথ্য সঁচা হয় নে নহয়। বিভিন্ন ধৰণৰ হোৱাটছআপ ফৰৱাৰ্ড আহিলেই সেইটো সঁচা নহয়, আৰু নিজেও সেইটো আনলৈ ফৰৱাৰ্ড কৰিব নালাগে, কাৰণ আমাৰ এনেকুৱা ধৰণৰ কামবিলাকে ফেক নিউজ বিয়পাত বহুত সহায় কৰে। আৰু ফেক নিউজ যেতিয়া কালেক্টিভলি বিয়পে, আমি মানুহে যেতিয়া ফেক নিউজ বিয়পায় নিজে আনকনচিয়াছলি, তেতিয়াহ'লে সমাজত এটা বহুত বেয়া ইম্পেক্ট পৰে। অলৰেডি আমাৰ সমাজখন বহুতো বিভিন্ন ভাগ হৈ গৈছে। গতিকে আমি নিজে সচেতন হ'ব লাগিব, আৰু এনেকুৱা নহয় যে আমিতো আমেৰিকাৰ প্ৰেছিডেণ্ট নহয়, বা আমিতো বহুত এটা গুৰুত্বপূৰ্ণ মানুহ নহয়, বা আমাৰ নিজৰো বেংক বেলেঞ্চ ইমান নাই, গতিকে আমাৰ তথ্য জানিও সিহঁতে কি কৰিব, এনেকুৱা ধৰণৰ মানে এটিটিউড এটা লৈ আমি থাকিব পাৰোঁ। কিন্তু তেনেকুৱা কথা নহয়। এজন মানুহ যিটো পৰিৱেশত থাকে সেইটোৰ পৰাইতো শিকে। গতিকে তেওঁ যদি গোটেই দিনটো ছ'চিয়েল মিডিয়াত যিমানখিনি সময় অতিবাহিত কৰে, তাত যদি এটা পাৰ্টিকুলাৰ টাইপৰ কণ্টেণ্টে দেখি থাকে, গতিকে তেওঁ সেইটো টাইপতে গঢ় লৈ যাব। তাত তেওঁ ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। তাৰ এগেইনষ্টত কোনোবাই কিবা ক'লে তেওঁ মানে জাঙুৰ খাই উঠিব, যিটো আজি হৈ আছে। আজি নিজৰ মতৰ এগেইনষ্টত কোনেও মানে সহ্যই কৰিব নোৱাৰে এটা পৰিৱেশ। সকলোৱে নিজৰ মতটোৱে শুদ্ধ বুলি ভাবে, আৰু আনৰ এটা মানে গঠনমূলক আলোচনা আজিকালি প্ৰায় নোহোৱাৰ ধৰণে হৈ গৈছে। ইজনে আনজনক একদম সহ্যই কৰিব নোৱাৰা হৈ গৈছে। গতিকে সেইবিলাক আমি নিজে সচেতন হৈ চাব লাগিব, আৰু এইখন ডকুমেণ্টাৰীটো চাব। আৰু এইখন চোৱাৰ পাছত যদি আৰু দুখনমান লগতে লগাই চাই, সেই দুখন চালে অত্যন্ত উপকৃত হ'ব। এখন হৈছে দ্য ট্ৰুমেন শ্ব'। সেইখনত তাৰ মেইন কেৰেক্টাৰটোৱে কি হয়, তেওঁ মানে আপোনালোকে নিজেই চাই ল'ব, মই যদি কৈ দিওঁ স্পইলাৰ হৈ যাব, তেতিয়া চাবলৈ ইমান ইণ্টাৰেষ্ট নাথাকিব। এখন হৈছে দ্য ট্ৰুমেন শ্ব', নেক্সটখন হৈছে দ্য ইনটু দ্য ৱাইল্ড, এইখনটো অত্যন্ত গুৰুত্বপূৰ্ণ, ইনটু দ্য ৱাইল্ড। আৰু এখন হৈছে দ্য গ্ৰেট হেক বুলি, সেইটো হৈছে আমেৰিকাৰ ইলেকশ্যনত 2016 যিটো ইলেকশ্যন আছিল, সেইটোত যে মানে ফেচবুকৰ ডাটা ইউজ কৰি কিবা খেলি মেলি কৰাৰ কথা উঠিছিলে, প্ৰসংগ যিটো 2018 চনমানত উঠিছিলে, কেম্ব্ৰিজ এনালিটিকা এইবিলাক। গতিকে এইবিলাক যেতিয়া কম্বাইন কৰি চাব, আমি এটা মানে আইডিয়া পাওঁ আমি কেনেকুৱা ধৰণৰ পৃথিৱীত বৰ্তমান বাস কৰিছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।